অভিনন্দা অভিনন্দা কি অভিনন্দা নহয় বহুত দিন অহা ৰুমটোকে পাই দিলে বেলেগ ৰুমতো সোমাই পেলাই বাপেকে নমস্কাৰ বন্ধুসকল মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আমি আহিছোঁ হাতীগাঁও লখিমী পথত থকা আমাৰ অভিনন্দা হাজৰিকা। তাই অৰিজিনেল গোলাঘাটৰ হয়, চ' থাকে গুৱাহাটীতে। কটনৰ পৰা তেখেতে এবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছিলে। তেখেতে আপোনাৰ অসমৰ ভিতৰত কলা শাখাত 8ম স্থান পাইছে। গতিকে ছোৱালীজনীৰ নাম হ'ল মৰমৰ সন্মানীয় ভণ্টী অভিনন্দা হাজৰিকা। তাই মেট্ৰিকত 7 মাৰ্ক নে 6 মাৰ্ক নে 7 মাৰ্কৰ কাৰণে ষ্টেণ্ড কৰা নাছিলে, খুব বেছিকৈ তাই ভাগি পৰিছিলে। তো তাইক যোগটো মই আৰম্ভ কৰিছিলোঁ, য়োগা মই কৰিছিলোঁ তাইক। খুব এজনী ভাল ডেডিকেটেড ছোৱালী হয় অভিনন্দা হাজৰিকা। কটনৰ পৰা তাই কলা শাখাত 8ম স্থান পাইছে। গতিকে তাই আচলতে আমি বিলাসী অসমৰ একাংশ সৈনিক আহিছোঁ। আমাৰ অসমীয়া স্বাভিমানী গামোচাই তাইক সন্মান জনাবৰ কাৰণে আৰু ফুলৰ থোপাৰে। 2 নম্বৰতে হ'ল এতিয়া আমি এখন চেলুনত আহিছোঁ, চুলি তুলি কাটি মেলি লওঁ। গোটেই দিনটো ৰাইজৰ কামতে ঘূৰি ফুৰা হৈছে আৰু টেঙা মটন মিঠা মটন চবকে দি থকা হয়। ধেৰ কেছ থাকে জানে। আমাৰ লগত আছে এতিয়া টাওচেং অসম, টাওচেং এখন শিৱসাগৰ। কি ক'বা? ভাল লাগিছে, ভণ্টিজনীয়ে পাছ কৰিছে এনেকৈ। হয়, অসমৰ গৌৰৱ, অকল আমাৰে গৌৰৱ নহয়, সমগ্ৰ অসমৰ গৌৰৱ। হয়, তাইক শুভেচ্ছা জনাবলৈ আহিছোঁ আমি। আৰু বহুত ভাল লাগিছে মনটো। গোলাঘাটৰ জীয়ৰী, হয়, তাই ভৱিষ্যত মানে উজ্জ্বল কামনা কৰিলোঁ। গৈ আছোঁ, বৰ্তমান অকণমান মাছাজ দি আছোঁ। লগ পাম। অ'কে বন্ধুসকল, আমি চাওক, আমি কেৱল একপক্ষীয় কামতে নহয়, আমি বিভিন্ন কামত থাকোঁ। এতিয়া আমি খুব ভাল লাগিছে যে ছোৱালীজনী মোৰ চিনাকি হয়, তাই মোৰ ভণ্টিৰ নিচিনা। গতিকে তাইক আমি সকলো আমাৰ বিলাসী সৈনিকে তাইক আমি মৰম যাচিম। আৰু চবেই আমাৰ বিকাশৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই, ফ'ল' কৰিব। আমি কি কৰোঁ সদায় আপোনালোকক দেখা দিওঁ। কিছুমান চব কেছ দেখাব নোৱাৰি আৰু, চব দেখাব নোৱাৰি। এই টেঙা মটন যিবিলাক দিয়াবিলাক দেখাব নোৱাৰি। এতিয়া আমি আহি অভিনন্দা ঘৰত উপস্থিত হৈছোঁহি। আহি আছোঁ তাইক আমি আমাৰ ফালৰ পৰা সন্মান আৰু মৰম যাচিবৰ কাৰণে। আমাৰ লাচিত সৈনিকসকল বেলেগ কামত ব্যস্ত আছে, বেলেগ জেগাত। গতিকে আমি 4জনে আহিছোঁ, বাকীকেইজন আহি পাই মানে দেৰি হৈ যাব। ত' আহকচোন। কংগ্ৰেচুলেশ্যন। হা চলা অভিনন্দন দেউতাক। মাক ক'ত গ'লে বোলে হওক মাক। অভিনন্দন মাক দেই। ক'ত পলাইছে? এক মিনিট, মই চিনাকি কৰিছোঁ হা। এইজন হ'ল টাওচেং অসম হা। এইজন হ'ল জাম্মাল দা, এইজন হ'ল মানৱ দা। কোৱা হা কৈছিলোঁ, য়োগাখিনি কৰিছিলে, প্ৰেক্টিচ কৰি আছিলোঁ, চব ঠিকে আছিলে। অ'কে, এইজনী হ'ল অভিনন্দা হাজৰিকা। তাইক য়োগা কৰাইছিলোঁ মই। মেট্ৰিকত কিমান কৰিছিলে ষ্টেণ্ড কৰিবলৈ? 6 মাৰ্ক। এটা তই থিয় হ'ল। অভিনন্দা হাজৰিকা ফ্ৰম কটন ইউনিভাৰ্চিটি, আৰ্টছ ডিপাৰ্টমেণ্ট। অসমৰ ভিতৰত তেখেতে 8ম স্থান পাবলৈ সক্ষম হৈছে। বিলাসী অসম গুৱাহাটী মহানগৰ সমিতিৰ তৰফৰ পৰা নাম চাম গ'ল। আমি সৰুকৈ অলপমান মৰম আনিছোঁ। ঐ ভালে আছ? সেইজনী বাইক দিছেনে? অ'কে, তাৰপৰা তাৰ চাগে পিন্ধাই দিয়ে। বঢ়িয়া। আহি থকা দিনত আমি আৰু বেছি উজ্জ্বল এটা ফুল হ'ব আছে দেই। অ'কে, তাইক যদি য়োগা কৰাইছিলোঁ, তাইৰ পৰা মই এটা বস্তু আশা কৰিছিলোঁ। কি দেখিছিলে? চাগে তুমি পালা। তোমাৰ মনটো আৰু মনৰ অনুভৱ কেনেকুৱা? মইতো বহুত বেছি হেপী হৈছোঁ বাৰু। মই তোমাৰ যেতিয়া মেছেজটো পাইছোঁ। তুমি কোৱা তোমাৰ ফালৰ পৰা, হয়নে? আৰু ভৱিষ্যতে আহি থকা দিনত তোমাৰ কি আছে সপোন, কেনেকুৱা ধৰণৰ কি? থেংক ইউ। জয় অসম। বিলাসী অসমৰ তৰফৰ পৰা সদায় তোমাৰ ওচৰত আমাৰ মানে সাহস থাকিব দেই। থেংক ইউ ছ' মাছ ফৰ গিভিং ইয়ৰ টাইম। আপোনালোকে ইমান মূল্যৱান সময় দি পেলাই মোৰ এই সৰু ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ যোগেদি অসমৰ প্ৰত্যেকগৰাকী আজি উত্তীৰ্ণ হোৱা প্ৰত্যেকগৰাকী, ক্লাছ 12 উত্তীৰ্ণ হোৱা প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক আমাৰ ফালৰ পৰা বিলাসী অসমৰ তৰফৰ পৰা বহুত বেছি মৰম শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে আহি থকা দিনত ভালদৰে আগুৱাই যাওক। আহি থকা দিনত আপোনালোক অসমৰ সম্পদ। ধন্যবাদ। জয় অসম।